দিনৰ পৰা কাম নুগুচিলাও ভাত বনোৱা বাচন ধোৱা চোতাল সৰা আয়ো কঁকালটো ঠাহ মাৰি ধৰিছো মণি মণি বাচন বাদ দে খুন্দনাটো উলিয়াই দে খুন্দনা নেগুৱাত মই ধৰি থকা নাই যাওক আৰু মই ৰাতিপুৱা তামোল এখন নাখালে কামবিলাক কৰিব নোৱাৰো বুজি নাপাওঁ কিয় মই নোৱাৰো চাঙৰ তলতে আছে যাওক হ'ব আৰু আনিম আৰু এজনী ঘৰ সোমোৱাম মই বুঢ়া বয়সত কোনে বা ছোৱালী দিব কি কলি নোৱাৰো নোৱাৰে কোনে ছোৱালী দিব এইটো বয়সত আপোনাৰ কৃষ্ণয়ে কদে বম দুখ লওক এয়া লওক মই চুগাৰৰ টেবলেট খালো এয়া পাইলছ লওকচোন দে আৰু হেৰি নহয় আকৌ বিয়া পতা কথাটো যদি মুখলে আনিলে মহিলা সমিতি মাতি একে ধৰ্ণা দি দিম চোতালত দৰকাৰ নাই কোনো দৰকাৰ নাই এইটো গৰমত ধৰ্ণা দিবা প্ৰেছাৰ ষ্টক হৈ মৰিবা সেই তাহানিতে মহিলা সমিতি কৰা ছেক্ৰেটাৰী কলিজাত জোৰ আছে তেতিয়াহ'লে খুন্দনাটো বিচৰা সেইটো ভিতৰত চালো নেপালো পাগলটোৱে নিলে হবলা আমাৰটো পাগল এই পাগল তই ইয়াতে আছ হবলা কৃষ্ণ দালব জিল মাধব জিল আশা জিল ফুচুকে জিল পাগল চা আপুনি গোটেই জিম্বেগী মোক গালি পাওঁতে গ'ল চা আজিও পাগল বুলি গালি পাইছে এইবোৰ কাপোৰ পিন্ধিছো মূৰত সদায় জতা বান্ধিলে তই পাগল নহয় কিয় পাগল চুলি যে এটা ডালত নাচোতে জতা বান্ধি গ'ল চা এতিয়া ইমান চেষ্টা কৰিছে ভনীয়ে নোসোমাইছে তল ফালেও শিপা ওলাইছে হবলা দে তামোল অকণ দে তই আহি পেলাই সেইকাৰণে হবলা মোৰ ঘৰত আশ্ৰম পাতিলি বেদখল কৰিলিহি উপায় নাছে চা মোৰ চাকৰিটো আজিলৈকে লেলুগা নহৈছে আকৌ দোকানখনো লাল বাতি জ্বলিছে মই ক'ত খাম ক'ত শুম চা তেতিয়াহ'লে আৰু অকণ দে তহঁতই ভাল আছে আমি সেই ডেকা কালতে বিজনেছ আৰম্ভ কৰিছো এতিয়া দেহা যাও দাম হৈছে তোক ডেকা কালতে লাবোদা বৌয়ে কবা কিনি আনিছো এতিয়ালৈকে চেহেৰা একেই আছে খালি আকৌ মামুৱে ধৰিছে স্থিতিটো বেয়া হৈছে বহিছ বোপাই বোলো বোৱাৰী এই চাহ একাপ খাব লাগিছে চহে খাবি এই চাহ নহয়ও চাহ বুঢ়ী এজনী মানে যিমান বুঢ়া হৈছে লগতে কাণখনো গৈছে শুনিছো তোক গালিহে পাইছো গালি পাইছে বোলো আকৌ এফাকি পাকছে শুনো সেই জতা কিডালত ধৰি সেই গছজোপাত ওলোমাই থম গম পাবি বাহ আপোনাৰ মানে সেই চাল সোপাহে খুটা খুটি হৈছে মাত ডালা তেতুডাল চব একে আছে মই সেই তাহানিতে মহিলা সমিতি কৰা মানুহ নহয় জানো এতিয়াও জোচটো আছে মোৰ ভাষণত মানুহ এনেকে থৰকে কপি আছিলে তই শুনিবি নেকি বাৰু মাতকছে নাভাকে শুনিছো ৰহ বা বোৱাৰী সিপুৰি পাব হৈছে এতিয়াও কাগজ জোকোৱাৰ অভ্যাসটো নগৈছে এইবোৰ গোটেই গাঁঠিয়ে বিষ এই থাইৰয়ডৰ ঔষধবোৰ খাই আছ নে তাকে এতিয়া আকৌ ইউৰিক এচিডেও পাইছে নহয় তোৰ দেহাটো আহল বহল যে বেমাৰবোৰ থাকি ভাল পা লওক তই আমাৰ লহি তামোল হে এইটো সময়ত তামোল খাব নাপায় এইটো সময় মানে
আপুনি মতা মানুহ এইবোৰ কথা বুজি নাপায়। তাই আকৌ সংসাৰ আগবাঢ়িছে নেকি? এইটো বয়সত হবলা কোনোবাই সেইটো কথা ভাবে। ন ক'ব নোৱাৰে বাইলো, বিজ্ঞানৰ যুগ হ'বও পাৰে। বিজ্ঞানে মণিকে মোকেহে নেদেখিলে আৰু। কিহৰ ইমান হাঁহি? নাই এনে কিহৰ মেল পাতিছে এইবিলাক? নাই তামোল দে মই দি থৈ আহোঁ। লওক তামোল অকণ এ নেখাও নেখাও বৰ ধুনীয়াকে খুন্দিছে। নেখাও হে মই। আৰু আগতে ডেকা বয়সত নাখাইছিল বাৰু, ছোৱালী নোপোৱাৰ ভয়। এতিয়াতো এক্সপায়াৰী ডেট গ'ল, এতিয়ানো কিয় নাখা? বিয়াও নাপাতিলে, সংসাৰো নহ'ল। এ মনে মনে থাকক হে। মোৰ মনটো মই বুজি নাপালো আৰু। কেকেটা মানুহ বুঢ়া হৈ গ'ল কিন্তু লাজ একে থাকিল দেই। তাকে কোনোবা দিনা বুঢ়ী এজনী ধৰি আনি চপাইহে দিম। এতিয়ানো ক'ত বুঢ়ীজনী পাব হয়? তোকে নহ'লে চপাইটো চাপিবি। গাভৰু থাকোতে সেইটো ভাবিব নোৱাৰিলে। কিমান যে মই টেবলেট এটা খাই আহোঁগে। মোৰ পাইলছৰ মলমটো ঘঁহিবৰ সময় হ'ল নহয়। চৰ্দাৰ এতিয়া 2050 চন। এতিয়া দেশখন পুৰুষৰ হাতত নাই, এই আমাৰ মহিলাৰ হাতত। তই ভাষণ দি দিয়ে যাবি বোৱাৰী, ভাষণ দি দিয়ে যাবি। এইটো বয়সতো যে ইমানখিনি মাতিব পাৰিছো, এয়াই ঢেৰ। তই এবাৰ মাতি চাচোন। আমাৰ ভাষণ চাচন দিবলৈ কাগজ চাগজ নালাগিছে আমি এনেকে দিব পাৰিছো। চাব মাইক টেষ্টিং এইটো যোৱা কি কৰিছ? মাইকটো টেষ্ট কৰি লৈছে, মোৰ মানুহ আছে। মাত বোলো স্বৰ্গীয় আই। মৰাটো স্বৰ্গীয় নহয়, শ্ৰদ্ধাৰ বুলি বোলো শ্ৰদ্ধা আই। আজি বোলো আজি পিছৰ খিনি ক। আজি সভা ভংগ। সভা আৰম্ভ নহওঁতে ভাঙি পেলালি যে। নোৱাৰিছে বোৱাৰী, এই বুঢ়া বয়সত দেহাই নকোচ। পালি হা? এতিয়া গম পালি? এই বুঢ়ী বেটিক তই ঠেট্টা ক হা? এতিয়া গম পাইছে বাপেকে। খাটনিয়াৰ ছাৰ, এই থানালৈ আহিলে খুন্দনা চুন্দনাবোৰ আনিব এৰক। ছাৰ, মোৰ বেলেগে চুবাই দিয়া তামোল খাবলৈ ঘিণ লাগে। এই ডিউটিলৈ হবলা খুন্দনা লৈ আহে। মোৰ এতিয়া সেইটোৱে সাৰ উঠি আৰু ছাৰ। ফটোৱা কথা বাদ দিয়ক হে। নহয় ছাৰ, এতিয়া যদি চোৰ ডকাইতৰ পিছত দৌৰিব লাগে, মই বন্দুক বাৰুদ লৈ দৌৰিব নোৱাৰো। খুন্দনাটো লৈয়ে দৌৰিম ছাৰ। প্ৰয়োজন হলে সেইটোৰে মাইডাল দাঙি লৈ চাব বয়স হ'ল যে বেলেঞ্চটোৱে কমি গ'ল। নাই, আমাৰ নিচিনা মানুহো নাছে, আমাৰ নিচিনা ঘৰ দুৱাৰো নাছে। আজিকালি একে ঘৰ দুৱাৰ বহু। কথা এই যে দিছে আমাৰ ডিম্বেশ্বৰ জীয়েক আছে। ইমান সৰুতে দেখিছে, এজনী ইমান ডাঙৰ হৈছে, মৰমে লাগিছে আই। এইজনী আমাৰ ডিম্বেশ্বৰ জীয়েক আছে নে নাছে? হয়। এইজনী চকু আগতে ইমান ডাঙৰ হৈছে আৰু ইমান মম লগাজনী হৈছে। অসভ্য নেকি হে? মাছ ৰাস্তাত চুমা খাইছে যে। পাৰি মই এটা বুঢ়া হৈছো পাৰি। ডিম্বেশ্বৰ জীয়েক ৰাস্তাত চুমা খাবলৈ আহিছে চাল। নামে গংগা জল চৰণে কমল বৈ আছে হৃদয় মাজে। নামে গংগা জল চৰণে কমল বৈ আছে হৃদয় মাজে। হৰি কৃষ্ণ কৃষ্ণ। হেৰি দে, এতিয়া আমি আকৌ বেলেগ ভাগ নাম ধৰিম দে মানে। যত নাম শুনাৰাই কিতাল লাগি। চাহ দে মনা, আমাৰ এতিয়া বয়স হৈছে দেচোন, অকমান ধৰ্ম কৰ্মত মতি দিব লাগে। পুলিচৰ কি হয় পুথি বাজি? আমাৰ পুথি বাজি হে লাঠি আৰু বন্ধুক। মনা, আমি হলো বয়সস্থ পুলিচ, আমি চুৰ ডকাতক লাঠিৰে নহয়
আমি নামঘোষা কীৰ্তন এইবিলাকে ডিচিছিল কৰিব লাগিব এই তৰা ক'লে বোলো তৰা আছো ওচৰতে আছো আমাৰ লগলে আছোন হে এই সময় তলত বহিব নাপায় হা অ কিয় হে সেইবোৰ মাইকী মানুহৰ কথা আপুনি বুজি নাপায় এই বাইল বাৰে বাৰে একেটা কথাকে কিয় কৈ আছো মই ভবাটো নে কি চাইন্স কি কথা কবলৈ আহে আপুনি অকে কেদা ইটা চাৰো ফুটি ফৰ ইটা বালালা টুপ টুপকে পৰিল ঘাম কেহুনাৰু হৰি নাম টুপ টুপকে পৰিল ঘাম কেহুনাৰু হৰি নাম মাধৰ মালতী ফুল ডালত শুকাল নাম লওঁতেই ৰাতি পুৱাল টুপ টুপকে পৰিল ঘাম দেও নেৰু হৰি নাম আছো এটা খেদা আছো জিম্বেশ্বৰ যে বুঢ়া মানুহ খেদাবলৈ আহিছা পদ এটাক মাৰি আহ জিম্বেশ্বৰ যে এই কথা কবলৈ আহিছো এই চাবোন খোপাই হাতবোৰ শেষ কৰি পেলাইছে অ হেৰি কি হ'ল কি হ'ল এইবিলাক কি কৰি আছে পোকৰ ভূতা দি আপুনি মোৰ ৰুমত সোমালে যে শুবলৈ আহিছো নহয় নহয় ৰ'ব এইখন মণি আৰু মোৰ বিচনা আপুনি শুই আমাৰ সংসাৰত কলংক নেখানিব চব মানে মই মণিয়ে শুব লাগে তুমি ইয়াত কি কৰি আছা তাকে শুবলৈকে আহিছো ডেকা কালতে কোব খালে এতিয়ালৈকে মূৰৰ বিকৃতি যোৱাই নাই শুই দিয়ক ভালকে শুৱক ঐ কৃষ্ণ বাসুদেৱ ৰাতিটো ভালে কালে যাবা আৰু দেই প্ৰভু দিয়ক দিয়ক তই হে মই আকৌ কোনোবা মানুহ ফাঁচি লাগি মৰা বুলি ভাবিছিলো ইমান শব্দ কৰি মুখ খুলিব লাগে না একে ভিতৰলৈকে পাপ খালিছে যে অকল শব্দ হৈছে আমি আখলিলে দেখো এনেকুৱা শব্দ নোলায় আপোনাৰ শব্দ হব নোৱাৰিছে আপোনাৰ যিকণ নিপছ শব্দ কেনেকে হৈছে কি নিপছ উঠৰ কথা কৈছো নিপছ নহয় লিপছ বুঢ়া হৈ মৰিবলৈ হৈছে এতিয়ালৈকে চুলি নগজিছে এতিয়াও বাগানৰ ভুল ধৰিয়ে আছ চালা টপা তেৰিয়া তোৰ শব্দত মই টোপনি মাৰিব পৰা নাই টোপনি নহৈছে নাই হোৱা মই এটা ঔষধ দিছো আপুনি ইমান কৈছে একে খাই নাপাইছে দেচোন গোটেই গাৰ বিষত টোপনি মাৰিব পৰা নাই আগলৈ আহিছো দে দে এনেকুৱা হৈছে একে খাই নাপাইছে টোপনি যা বুঢ়ী তই মৰি নকৈছ কিয় এয়া চাহ বনাইছ এয়া মোৰ মাথা মুণ্ডা বনাইছ মানুহটো বুঢ়া হৈছে বনোৱা চনা বুঢ়া হৈ গৈছে এয়া মোৰ মূৰটো বনাইছ যোৱা নাও নুমুৱা অকলে অকলে কি বকি আছ মানুহটো দেখা শুনে ধুনীয়া নহৈছে বনোৱা চনোৱা একো যুক্তি নহৈছে এয়া কা মাথা মুণ্ড বনাইছে না মিঠা হৈছে না অঙা হৈছে বুঢ়ী বদনামো গাবি আৰু খাইও থাকিবি নেখাও যদি পেলাই দে পেলাই আছো একেবাৰে পেলোৱাতকে মুখে পেলাই আছো সেই কথা কবলৈ আহিছে মুখী আয়ো ঐ তই মোৰ চোতালত এনেকে নাহিবি মই লাজ পাওঁ নহয় মানুহে মোক সোধে সেই জোতাধাৰী হলৌ মলৌ বাবাটো তোৰ চোতালত সদায় সদায় কি কৰি থাকে তহঁতে মোৰ তেজ খাইছ চুলি তহঁতৰ আগতে দীঘল হৈ আজি জোতা বান্ধিছে সৰুতে প্ৰতিখন দি আঁচুৰি দিব নোৱাৰিছ এয়া চুলি হৈছে মানুহে এতিয়া মোক পূজা কৰিবলৈ লৈ গৈছে হাত চাবলৈ দিছে চাহৰ দোকানী এতিয়া
যা যা তোৰ সেই অতীজৰ পৰা আঙুঠি ভাঙুঠিবোৰ দেখি দেখি মই বুজি পোৱা হলো আমাৰ বুঢ়াটো বা কলে গ'ল। হেৰি খাটনিয়াৰ আপুনি গ'লনে নে আছে? এই কি হৈছে এইবোৰ হা কোন তই? ছাৰ মই ইয়াতে FIR এখন দিবলৈ আহিছো। তেখেতে মোক মালিচ কৰিব দিছে। আই শুন এইবোৰ বেয়া কৰিছ নহয়। চাওকচোন ছাৰ, এইটোৰ কাৰণে ছাৰ আজি মোক কমাৰটো ঠিককে মাৰি দিছে নহয়। হ'লেও নাপায় নহয়, ডিউটি কৰ হা মানে। ঠিক আছে বলক ছাৰ। মোৰ যি হয় হওক, ডিপাৰ্টমেণ্টৰ একো গুৰুত্বই নাই। দিনটো আজি ডিউটি নামাৰো বাপেকে, ইয়াতে বহি থাকিম। মানে বাহ 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 অ নহয় উঠ উঠ উঠ। এইটো চাৰৰ ৰুম, মোৰ ৰুমত যাব লাগে। না বাহ হ'ব ছাৰ। না কোন হ'ব নাই নাই হ'ব। কোৱা FIR এখন দিবলৈ আহিছো। ন দিয়া মই লিখি অনা নাই নহয়। হ'ব একো নহয় দিয়া। লিখি অনা নাই, ইয়াতে লিখিলো হয়। কাগজ এখন দিয়ক কাগজ কিয়? লিখি দিবলৈ। এইটো কি? এইটো খুন্দনা, এয়া তামোল। তুমি ধুনীয়াকে খুন্দা, মই ছাৰৰ ৰুমৰ পৰা আহোঁ দেই। মই এতিয়া তামোল খুন্দিব লাগিব। তেৰিকা, মই এটা তামোল খুন্দি থাকিম নেকি বাৰু? ক'ত গ'ল মানুহজন? কি যে পাল্লাত পৰিলো নহয়। কোন আপুনি? এনেকে তামোল খুন্দিছে যে কিয়? ছাৰ মই FIR দিবলৈহে আহিছিলো। FIR নলৈ মোক তামোল খুন্দিব লগাই দিলে। কোনে? এইখন টেবুলত বহা মানুহজনে। তামোল খুন্দিব দি মানুহজন গায়ব। হ'ব আপুনি অকমান আহি ইয়াতে বহকহিচোন। হ'ব ছাৰ। যাদৱ যদুনন্দন হে মাধৱ মধুসূদন তুমি নেত্ৰ নিৰঞ্জন নাৰায়ণ তোমাৰ ললো শৰণ। প্ৰভু কৃষ্ণ কি কৰিছে? এই হেৰি এই মানুহে ঘৰত এই পুথি এফাকি পঢ়িবলৈ মাতিছে, তাকে হয় ঘোষাটো আওৰাই আছো। হয় নেকি? ব'লক নহ'লে কাধা দুইটা মিলি পঢ়িম। মোৰ আৰু কাম নাই। এইটো বয়সতো অকমান ধৰ্ম কৰ্ম মন দিব লাগে আৰু প্ৰভু। হয়নে? তাৰ লগে লগে চাকৰিটোতো মন দিব লাগে। চৰকাৰে এনেই স্পেচিয়েল অৰ্ডাৰ দি আমাক ৰাখি থোৱা নাই নহয়। কৃষ্ণ ডিউটি কৰিয়ে আছো দেখোন। ডিউটি কৰিছে, সেইকাৰণে বাহিৰত বহি থকা ল'ৰাটোৰ FIR নলৈ তামোল খুন্দিব লগাই দিছে। হয় নেকি? পাহৰি থাকিলো নহয়, দেখিছেনে? ভাড়া এখন ল'ব লাগে মই তামোল খুন্দিবলৈ। ৰ'ব বাৰু হওক, বুজি যে পালে। বাহ কি গম পাইছে অ'। এই চুলি সোপাই মই চেচ কৰি দিছে। বাবা বাবা নমস্কাৰ বাবা। কি হৈছে? আপোনাক কৈছো বাবা। বাবা মোৰ বহুত দিনৰ পৰা লাকটো বহুত বেয়া হৈ আছে
আপুনি চাই দিব পাৰিব নেকি? এই লাট হবলৈ চোৱা বস্তু আছে, লাট মৰাহে বস্তু আছে। লাভ মানে কি মানে নাজানো। এই টকা 100 দিছো, চাই দিয়ক। পইচা আপোনাকে দিছো। বা কি দিন আহিছে অ, যি টি কৰিবলৈ পইচা দিছে। বাবা সোনকালে কৰক বাবা। মই কিন্তু এটাই মাৰিছো, ভাল হৈছে যদি হৈছে। চাওক ঘূৰি দি আছে। কৃষ্ণ মই যা লাট মাৰিবলৈ 100 টকা দিছে। যেতিয়া মাৰিছে আকৌ মুখে গালি পাইছে, কথা কবলৈ আহিছে। Oh, my dogs. My dogs. বাবা প্ৰণাম বাবা। Hey, আকৌ বাবা। প্ৰণাম বাবা, প্ৰণাম আকৌ বাবা। আকৌ বাবা। দিন বাবাজী বুলি ভাবিছে যেন। আকৌ বাবা, মোৰ দিনকাল বৰ বেয়া চলিছে। মোৰ হাতখন চাই দিয়কচোন। আহিছে, বহুত ভাল দিন আহিছে। মোৰ চাকৰি বাকৰি হ'বনে বাৰু, চাই দিয়কচোন। কালি চাকৰি হৈছে। সঁচানে? মই অৱশ্যে ইণ্টাৰভিউ এটা দিছো, কাইলৈ অৱশ্যে ৰিজাল্ট দিব। কেনেকুৱা হ'ব বাৰু কওকচোন। কাইলৈ চাকৰি হৈ গৈছে, পুৱা লিখি থৈছে। ধন্যবাদ বাবা। মোৰ মনটো এতিয়াহে ভাল লাগিছে। এয়া লওকচোন বাবা, এয়া লওক 100 টকা লওক। 100 কৃষ্ণ বাবা। লৈছ। যিটো বয়সত এনজয় কৰিবলৈ পইচা লাগিছে, সেইটো বয়সত পইচা নাপাইছো। মৰা বয়সত এতিয়া পইচা পাইছো। আকৌ বাবা হৈ যায় ভালাই। ছাৰ কি জুপিছে? ৰবা, FIR এখন পঢ়ি আছো। ইমান জুপিব লাগে নে? কেটেৰেকৰ প্ৰব্লেম। বুজিছো, তোমাৰ বাইকৰ RC খন চুৰ হৈছে। হয় ছাৰ। কেনেকে হেৰাল? নাজানো নহয়। নেজানিলে কেনেকে হ'ব? RC আছে জানিব লাগিব। গমে নাপালো নহয়। আৰে গম পাব লাগিব, মানে গম পাব লাগিব। তই চাৰ্টিফিকেট, RC, মাৰ্কশ্বিট এইবিলাক ধুনীয়াকে ৰাখিব লাগিব। আমি খাই তেতিয়া BA পাছ, MA পাছ। আমাৰ এতিয়াও সেইবোৰ আছে। দায়িত্বশীল হ'ব লাগিব দেই। মানে কালিলৈ পৰহিলে তই আহি পেলাই থানাত উৎপাত কৰিলে নহ'ব নহয়। তাত নালাগে মোক RC। কিয় নালাগিব তোক? কিয় নালাগিব? দিছো, মই ভালকে দিছো। এই নহয় খাটনিয়াৰ, আপুনি BA MA কেতিয়া পাছ কৰিলে হে? ক'ৰ পাছ কৰিলো? কিন্তু ভাগৱত কীৰ্তন পঢ়ি শেষকে দিলো। আকৌ বাবা, মোৰ দোকানত বিক্ৰী এটা খুব বেয়া চলিছে, আপুনি এটা আশীৰ্বাদ দিয়কচোন। হৈছে শেষ হৈছে। গান হ'ব দিন, মাত হ'ব দিন, আশা দিন, পুচুতে দিন, আকৌ দিন, বাবা দিন, এচুক দিন। হৈছে। আকৌ বাবা। আকৌ বাবা। সেই অকল নেলেটো ফালা মানুহে শুনিব লাগিছে নে নালাগিছে? আকৌ বাবা। হৈছে আউন মাৰিছো। হেৰি শুনিছেনে? চাওঁ কি হ'ল আপোনাৰ? হেৰি উঠকচোন। কি হ'ল? কি বকি আছে মুখেৰে? হা? কি হ'ল? চুলি তুলিবিলাক দেখোন ক'লা। ক'লা এইটো, মোৰো ক'লা, আপোনাৰো ক'লা।
কি কি কোৱা? হ'ল কিবা সপোন দেখিলো নেকি সপোন দেখি আছে কি সপোন দেখিলেনো বৰ আচৰিত সপোন এটা দেখিলো হে অনিৰ্দিষ্ট কাললৈ হেনো আমাৰ চাকৰিবোৰ বঢ়াই দিলে চব বুঢ়া হলো তৰা মাই বহিব এখন মাক হ'ল মোহনে মোৰ ঘৰতে আশ্ৰম পাতি এফালে একোচা জতা বান্ধি তুমি বুঢ়ী মই বুঢ়া কেইটা বাজিলে চাওঁ চাওঁ এতিয়া এইয়া 3:30 ওৰা ফৌজি দেখা সপোন ফলিয়াইও যাব পাৰে বুঢ়া বয়সত চৰকাৰে আপোনাক চাকৰি কৰি থাকিবলৈ দিব শুই থাককচোন শুই থাকক খুৱক চাওঁ ইফালে যাওক এইজনী যেন বেলেগৰ ঘৈণীহে সিফালে মোক গৈ শুই থাকক